গুৱাহাটী দমহি বুলি গৰখীয়া মন্দিৰত যাই আছোঁ লগৰ লগত চাইকেল লৈ যাই আছোঁ তো ভিডিঅ'টো ভালকৈ চাই থাকিব হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই আছাম ট্ৰেভেলিং ব্লগত সকলোকে স্বাগতম জনাই পুনৰ এটা নতুন ভিডিঅ' তো বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ 자기도 하나 봐야죠. 신문도 좀 장하고 어때 아주 스카우트 많이 보세요. शंभो शंकर এটা কি ফটা নিজে নিজে ল'ব পাৰে নেকি নহয় ভিতৰত সোমা নাই বাহিৰত কাটছোঁ ইমান ভিৰ নাই জ্বলি কাৰ মোৰ মোৰ জ্বলছে এটা সহা আছে মলিও আছে এবাৰ 70ত যাং চাইকেল মাৰি আজি মানে মানুহৰ ভিৰ ইমানেই আছিল মানুহৰ ভিৰৰ কাৰণে আমি মানে কি বৃন্দাবনৰ ভিতৰত সোমাব নোৱাৰিলোঁ আমি ভাবিছিলোঁ ভালকৈ গৈ কিনে চাকি বাকি দি কিনে অলপ ফুৰিম বৃন্দাবনত যাম মানে কি মানুহৰ ইমান ভিৰ মানে ভিতৰত সোমাবই নোৱাৰিলোঁ তো সেইকাৰণে আমি বাহিৰতে চাকি দি কিনে ডাইৰেক্ট আমি ঘৰৰ ফালে গুচি আহিলোঁ তো ভিডিঅ'টো নিশ্চয় আপোনালোকৰ চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈও নতুন নতুন ভিডিঅ' পাই যাব